আহি আছোঁ গুৱাহাটীলৈ, মানে আকৌবাৰ মাক লৈ আহিছোঁ। যোৱাকালি তেজপুৰৰ পৰা আহি পাইছোঁ, দেখিছোঁ মাৰ গাটো খুব বেছি বেয়া হৈ আছে, গতিকে আকৌবাৰ লৈ আহিছোঁ। মা এনেকৈ ফুৰি আহিছে আৰু এইবাৰ ভাবিছোঁ পলিক্লিনিক নহয়, এবাৰ নেমকেয়াৰত লৈ যাওঁ। এজন ডক্টৰৰ কথা কৈছিলে তেজপুৰৰ দেউতাই, গতিকে তাতে দেখাওঁ বুলি ভাবিছোঁ। আৰু আহিয়ে বিষ্ণু মন্দিৰ পাইছোঁ, সেৱা এটা কৰিলোঁ ইয়াতে। এটা মৰম লগা কুকুৰ দেখিছোঁ, আহি পালোঁ নেমকেয়াৰ হস্পিটেল, আৰু তাতে ইয়াতে দেখা পাইছোঁ। ইয়াৰ বেমাৰেই নে কি মই ধৰিব পৰা নাই, কিন্তু পূৰা মৃদুকা হয় দি আছোঁ তাত। দেই বেছি দূৰলৈ হৈছোঁ। উঠিব নোৱাৰে নে কি নে উঠিব পৰা নাই চেৰা। এইটো উঠি আহি গ'ল দেখোন। মই ভাবিছোঁ তাৰ কিবা দিগদাৰ আছে নেকি, বিন্দাছ আহি গ'ল, আকৌ মোৰ ওচৰত আহিছে। আৰু এইফালে চাওক, এইটো কি কালাৰ তাৰ, একদম মৰম লগা হয়। আৰু এইফালে বাকী দুটাও কি মৰম লগাকৈ শুই আছে। মানে পৰহিৰ পৰা আজি 3 দিন হৈ গ'ল ইয়াতে, আৰু মা অলপমান ভাল পাইছে। এতিয়া ডক্টৰে ডিচাৰ্জ দিব পৰহিলেই, মানে ডিচাৰ্জ দিব বুলি কওঁতে অলপমান চিন্তা হৈ যায়, কাৰণ আকৌ ঘৰ পালে আকৌ প্ৰব্লেমবোৰ ষ্টাৰ্ট আগতেও তেনেকুৱা হৈছে। গতিকে মানে অকণমান ভয় ভয় লগা। আৰু সকলোৱে সুধিছে মাৰ কি হৈছে। মা একচুৱেলি মানে কি হয়, ভাত পানী একো খাব পৰা নাই, খালে মানে বমি হৈ যায় আৰু খাবলৈ মন নকৰে, সেইটোৱে। আৰু এতিয়া ডক্টৰে কৈছে যে বহুতকেইটা টেষ্ট কৰিলে, একো ধৰা পৰা নাই, কৈছে ইউৰিন ইনফেকশ্যনৰ কাৰণে হৈছে বুলি কৈছে। আৰু এইবোৰ ইমান যে লেতেৰা কৰে, সেইবোৰ কি হেৰি দিলে, ডাষ্টবিন দিলে চল্ভ নহ'বনে চাগে, নাজানো মই ইমান গুৱাহাটী মহানগৰীৰ কথা, কিন্তু ভাবিছোঁহে কথাটো। ইমান লেতেৰা চাওকচোন। ভঙাগড়ৰ এইখিনি নলাবিলাকৰ কিন্তু বহুত বেছি বেয়া গোন্ধ দেই। আজি লক্ষী পূজা, একদম পূৰা কলপুলি চলপুলি। আৰু লক্ষী পূজাৰ দিনাখন গুৱাহাটীত এতিয়া খোজকাঢ়ি আছোঁ, পূৰা একদম মানে বজাৰ উলিয়াই পদুম ফুল, ধান, কি এটা পৰিৱেশ নহয়। সকলোৱে লক্ষী পূজাৰ বজাৰ কৰাত ব্যস্ত, আৰু মই ঘৰ এৰি থাকিব লগা হৈছে আজি। বেয়াও লাগিছে, বহুত হেঁপাহেৰে ৰৈ থাকোঁ সেই লক্ষী পূজাৰ দিনটোলৈকে। তাৰমানে মই বহুত চাকি জ্বলাওঁ, আগতে দেখিছে চাগে, মই একদম ৰাস্তাৰ পৰা ঘৰলৈকে জ্বলাওঁ। কিন্তু আজি আৰু নাজানো আৰু কি হ'ব, ঘৰ আজি কোনে চাকি জ্বলাব। লক্ষী পূজাৰ দিনা চব মানুহ পূৰা পূজাৰ বজাৰ কৰাত ব্যস্ত, আৰু মই গুৱাহাটীত বন্দী। বিশ্বকৰ্মা পূজাটো তেনেকৈয়ে আছিলোঁ, আৰু লক্ষী পূজা বুলি আজি ইয়াতে সেৱা এটা কৰিলোঁ। প্ৰথম লক্ষী পূজা মোৰ এনেকুৱা উদং। আজি ডিচাৰ্জ দিব বুলি কৈছে। ডিচাৰ্জ দিব মানে ডিচাৰ্জ অলৰেডি প্ৰচেচিং হৈছেই। আৰু এইফালে মা বহি আছে নেকি, অলপমান সুস্থ হৈছে। বাকী এতিয়া মৌচুমী খাইছে এতিয়া, আৰু ঘৰত ঠিকে থাকিলেই হ'ল। আৰু এইবাৰ সকলোৱে কৈ থাকে হোটেলত খোৱাতকৈ ফুটপাথৰ খাদ্য খাব লাগে, মানে পূৰা ফ্ৰেছ থাকে বোলে। মানে ইয়াত খাদ্যবোৰ মানে ফ্ৰিজত নথয় বোলে, সেইকাৰণে আজি যোৱাৰ দিনাখন বোলো এপাক, আৰু সেইকাৰণে আজি ফুটপাথৰ খাদ্য খোৱাত ল'লোঁ। বহুত বেছি ভাল লাগিলে মানে দেই। আহি পালোঁ নেমকেয়াৰ হস্পিটেল। যোৱাৰ আগত মাৰ খাদ্য আহিছে। মাক মানে এনেই ভাত পানী নাখায় মায়ে। তাৰপিছত আৰু এতিয়া কি কৰিছোঁ, মানে এনেকৈ মই হাতত লৈ পেলাই মানে মাছ কাঁহীখন নিদিওঁ, মানে তেতিয়া অলপমান খায়। নহ'লে যদি মাৰ হাতত কাঁহীখন দি দিওঁ, মায়ে সোনকালে খাই গ'লে হাত চাত ধুই থৈ দিয়ে। এতিয়া যদি অকণমান কেইচামুচমান খাইছে এনেই খোৱাতকৈ। আৰু যোৱাৰ আগত মেডিচিন ল'বলৈ আহিছিলোঁ। এইখিনিতে এটা পখিলা পৰি আছে, চাওকচোন কিমান ওচৰৰ পৰা তাক ভিডিঅ' কৰিছোঁ, তথাপিও উৰি যোৱা নাই। আৰু গুৱাহাটীৰ পৰা আমি ওলালোঁ, আৰু এই বিল্ডিংটো মোৰ খুব বেছি ভাল লাগে দেই। গুৱাহাটীৰ ধানগন আজি পূৰা গুৱাহাটীৰ ৰাস্তা খালী, হয়তো কোনোবা আহিব নেকি। একদম ভিৰ চিৰ নাই, য'ত মানে পুলিচ। আৰু খুব দুখ লাগে এই পৰিৱেশটো দেখিলে। চাওকচোন পাহাৰবোৰ এনেকৈ কাটি পেলালে মোৰ বহুত বেছি বেয়া লাগে দেই। মানে
কিমান ধুনীয়া লাগে আপুনি চাওক, পাহাৰটো যেতিয়া সেউজীয়া হৈ থাকে আপুনি চাওক, কাষেদিয়ে চাওক বা সন্মুখৰ ফালে চাওক, ইমান ধুনীয়া এটা ভিউ। কিয় যে কেনেকৈ নষ্ট কৰিলে, কাটি পেলালে। ঘৰলৈ উভতি আছোঁ, লগতে আমাৰ যাত্ৰাটো আৰু ধুনীয়া কৰিছে জোনবাইটোৱে। জোনবাইটো চাওকচোন, আমাৰ পোনে পোনে ট্ৰাককেইখনে মাজে মাজে দিগদাৰ কৰিছে, তথাপিও কি ধুনীয়া লাগিছে বা। এনেই গাড়ী চাড়ী নথকা ৰাস্তাত বেছি ভাল লাগে জোনবাইটো। মই আগতে অনুভৱ কৰিছোঁ, এতিয়া তথাপি ট্ৰাক চাক আছে কাৰণে ভাল লগা নাই। কৰ্মচাৰী যোনটো আৰু ঘৰ আহি পালোঁ। এতিয়া আচল পৰীক্ষা আৰু ইমান দিনে ধৰি লওক ডক্তৰ নাৰ্ছৰ তত্ত্বাৱধানত আছিলে, এতিয়া ঘৰত অকণমান উপায় নাই আৰু কষ্ট অকণমান হ'ব, সেই ফেচিলিটিটো নাপাব। বাকী ভণ্টি আছে বাৰু, আৰু মই দেউতাই যিমান পাৰোঁ চেষ্টা কৰিম। আৰু বাকী ভগৱানৰ ওপৰত, আৰু বিনিয়োগ যিহেতু তাইক মই পূজাতে তাইক থৈ আহিছিলোঁ কিবা এটা অসুবিধাৰ কাৰণে, আৰু আজি আনাৰ কথা আছিলে, কিন্তু মাৰ ঘপকৈ এনেকুৱা হ'ল, গতিকেতো আৰু অনা নহ'ল, আৰু তাইৰো গা বেয়া। গতিকে দেখা যাওক আৰু সময় কোনফালে গতি কৰে। আৰু মই একচুৱেলি তেনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ, মানে মাৰ সেইটো অৱস্থাত মন যোৱা নাছিলে। পিছত মা অকণ ভাল পাওঁতে ক্লিপ কিছুমান ৰাখিছিলোঁ, আৰু সেইকাৰণে সেই নিয়াৰ দিনাখনৰ পৰা আজি আনালৈকে গোটেইখিনি ক্লিপ একেলগে জইন কৰি দিছোঁ আৰু